ক্লাছ 9 আছামিজ মিডিয়াম ইতিহাসৰ প্ৰথম চেপ্টাৰ ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন। এই চেপ্টাৰৰ যিমানখিনি কুৱেশ্যন আনচাৰ আছে গোটেইখিনি কৰিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি ভিডিঅ'টো আপোনাক ভাল লাগে আপুনি নিশ্চয় লাইক এটা কৰি জনাব। আৰু এটা মই জানিব বিচাৰিছোঁ যে আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ'টো চাই আছে। আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো লিখি কমেণ্ট ছেকশ্যনত জনাব। প্ৰথম প্ৰশ্নত সুধিছে, ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাবিকজন কোন আছিল? তেওঁ কেতিয়া আৰু ভাৰতৰ কোন প্ৰথমে উপস্থিত হৈছিল? তো ইয়াৰ উত্তৰ হ'ব ভাস্কো দা গামা। তেওঁ 1498 খ্ৰীষ্টাব্দত ভাৰতৰ কালিকট বন্দৰত উপস্থিত হৈছিল। নেক্সট কুৱেশ্যন হৈছে, জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থন হোৱা ইংৰাজ নাবিকজন কোন আছিল? ইয়াৰ উত্তৰ হ'ব ফ্ৰান্সিছ ড্ৰেক। নেক্সট কুৱেশ্যনত সুধিছে, ভাৰত ভূমিত পোনপ্ৰথমে কোন ইংৰাজ নাবিকে অনুমতি পত্ৰ লৈ কেতিয়া প্ৰৱেশ কৰিছিল? ইয়াৰ উত্তৰ হ'ব জন মিল্ডেন হলে 1599 খ্ৰীষ্টাব্দত। নেক্সট প্ৰশ্নত সুধিছে, ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া ক'ত গঠন হৈছিল? 1600 খ্ৰীষ্টাব্দত লণ্ডনত। 4 নম্বৰ প্ৰশ্নত সুধিছে, ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া ক'ত গঠন হৈছিল? 1600 খ্ৰীষ্টাব্দত, যিহেতু এইটো অলৰেডি মই পঢ়ি দিলোঁ, 5 নম্বৰ প্ৰশ্নত সুধিছে, ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত থিতাপি লোৱা দুটা উদ্দেশ্য লিখা। ইয়াৰ উদ্দেশ্য হৈছে বেপাৰ বাণিজ্যৰ যোগেদি প্ৰচুৰ ধন ঘটা, প্ৰাচ্য খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰা। 6 নম্বৰ প্ৰশ্নত সুধিছে, ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ ক'ত কেতিয়া স্থাপিত হৈছিল? 1611 খ্ৰীষ্টাব্দত মছলিপট্টনমত স্থাপিত হৈছিল। 7 নম্বৰ প্ৰশ্নত সুধিছে, ফৰ্ট উইলিয়াম কি? 1696 চনত ইংৰাজসকলে কলকাতাত নিৰ্মাণ কৰা এটা সুৰক্ষিত দুৰ্গ বা কোট। নেক্সট প্ৰশ্নত সুধিছে, পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাক কোন দুটা মূল ভাগত ভগাব পাৰি? সময় উল্লেখ কৰি লিখা। ইষ্ট ইণ্ডিয়া কোম্পানী 1757 পৰা 1858লৈকে আছিল আৰু ব্ৰিটিছ ৰাজ মুকুট বা চৰকাৰৰ শাসন আছিল তোমাৰ 1858 চনৰ পৰা 1947 চনলৈ। নেক্সট কুৱেশ্যনত সুধিছে, ভাৰত চৰকাৰ আইন কোনে কেতিয়া উদ্দেশ্যত প্ৰণয়ন কৰিছিল? 1758 চনত ব্ৰিটিছ সংসদে উদ্দেশ্য আছিল ভাৰত শাসনভাৰ কোম্পানীৰ হাতৰ পৰা ব্ৰিটিছ ৰাজমুকুটৰ হাতলৈ হস্তান্তৰ কৰা। 10 নম্বৰ প্ৰশ্নত সুধিছে, ভাৰতীয় পৰিষদ আইন কেতিয়া আৰু কি উদ্দেশ্যত প্ৰণয়ন কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব 1861 চনত। উদ্দেশ্য আছিল দেশৰ প্ৰশাসন আৰু আইন প্ৰণয়নৰ ভাৰতীয়সকলক অংশগ্ৰহণৰ সুযোগ দিয়া। চমু বা দীঘল উত্তৰ প্ৰশ্ন। তো ইয়াৰ প্ৰথম প্ৰশ্ন হৈছে, ইংৰাজে ভাৰতৰ লগত বাণিজ্য চুক্তি কৰিবলৈ কৰা প্ৰচেষ্টা কেতিয়া সম্পূৰ্ণ হৈছিল? তাৰ পদক্ষেপসমূহ সংক্ষেপে লিখা। ইয়াৰ উত্তৰটো হ'ব 1615 চনত ছাৰ থমাছ জাহাংগীৰৰ দৰবাৰলৈ অহাৰ পিছত এই প্ৰচেষ্টা সফল হয়। তেওঁ সম্ৰাটক সৈমান কৰি সমগ্ৰ মোগল সাম্ৰাজ্যত নিৰাপদে বাণিজ্য কৰাৰ ফৰমান আদায় কৰিছিল। নেক্সট প্ৰশ্নত সুধিছে, ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কেনেকৈ ভাৰতৰ 3টা মূল স্থানত বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল? তাৰ 3টা মূল কৌশল সম্পৰ্কে লিখা। আৰু উত্তৰটো হ'ব, ইংৰাজে মাদ্ৰাজ, মুম্বাই আৰু কলিকতাত বাণিজ্য কেন্দ্ৰ পাতিছিল। মূল কৌশল আছিল স্থানীয় ৰজাৰ পৰা মাটি ক্ৰয় কৰা, ৰাজকীয় যৌতুক হিচাপে লাভ কৰা আৰু জমিদাৰী স্বত্ব কিনি লোৱা। নেক্সট কুৱেশ্যনত আহোঁ ব'লা। ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যবাদ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তোলা ইষ্ট ইণ্ডিয়া কোম্পানীৰ আটাইতকৈ উল্লেখযোগ্য ব্যক্তিজন কোন? তেওঁ কি কৌশলেৰে ব্ৰিটিছ সাম্ৰাজ্যৰ লাইখুঁটা স্থাপন কৰিছিল? 4টা যুক্তিৰে লিখা। ইয়াৰ উত্তৰটো হ'ব ৰবাৰ্ট ক্লাইভ। তেওঁৰ কৌশলসমূহ আছিল: 1 নম্বৰ কূটনীতি আৰু ষড়যন্ত্ৰ, 2 নম্বৰ সামৰিক শক্তিৰ প্ৰয়োগ, 3 নম্বৰ স্থানীয় শাসকৰ পাৰস্পৰিক কন্দলৰ সুযোগ গ্ৰহণ, 4 নম্বৰ পুতলা নবাব বহুৱাই প্ৰকৃত ক্ষমতা নিজৰ হাতত ৰখা। 4 নম্বৰ হৈছে চিপাহী বিদ্ৰোহ সৃষ্টিৰ কাৰণবোৰ লিখা। ইয়াৰ প্ৰথম কাৰণটো হৈছে ডেলহাউছিৰ স্বতন্ত্ৰ লোকনীতি, অত্যধিক কৰ আৰু অৰ্থনৈতিক শোষণ, সামাজিক আৰু ধৰ্মীয় ৰীতিত ব্ৰিটিছৰ হস্তক্ষেপ আৰু এনফিল্ড ৰাইফলৰ গুলীত গৰু গাহৰি চৰ্বি ব্যৱহাৰ উৰাবাতৰি। 5 নম্বৰ প্ৰশ্নত সুধিছে, চিপাহী বিদ্ৰোহৰ 4টা উল্লেখযোগ্য ফলাফল উল্লেখ কৰা। প্ৰথম হৈছে কোম্পানীৰ শাসন অন্ত পৰিল। 2 নম্বৰ ভাৰতত
শাসন সভাৰ পোনে পোনে ব্ৰিটিছ চৰকাৰৰ হাতলৈ গ'ল। 3 নম্বৰ সামৰিক বাহিনীৰ পুনৰ্গঠন হ'ল। 4 নম্বৰ ব্ৰিটিছে ধৰ্মীয় নিৰপেক্ষ নীতি গ্ৰহণ কৰিলে। 6 নম্বৰ প্ৰশ্ন সুধিছে ভাৰত চৰকাৰ আইনৰ জৰিয়তে হোৱা 4টা প্ৰশাসনিক পৰিৱৰ্তন উল্লেখ কৰা। 1 নম্বৰ হৈছে গভৰ্ণৰ জেনেৰেলক ভাইচৰয় উপাধি প্ৰদান কৰা হ'ল। 2 নম্বৰ হৈছে ছেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়া বা ভাৰত সচিব পদৰ সৃষ্টি হ'ল। 3 নম্বৰ 15জনীয়া ভাৰত পৰিষদ গঠন হ'ল। 4 নম্বৰ ভাৰতত লুণ্ঠন আৰু ৰাজ্য গ্ৰাস নীতি অন্ত পৰিল। 7 নম্বৰ প্ৰশ্ন সুধিছে লৰ্ড কেনিঙৰ 2টা প্ৰধান সংস্কাৰৰ বিষয়ে লিখা। প্ৰথমটো হৈছে প্ৰশাসনীয় বিকেন্দ্ৰীকৰণ আৰু আধুনিক আৰক্ষী বাহিনীৰ গঠন। 2 নম্বৰ হৈছে আধুনিক শিক্ষা ব্যৱস্থা প্ৰসাৰ। 8 নম্বৰ প্ৰশ্ন সুধিছে ভাৰতীয় পৰিষদ আইনৰ 2টা গুণ আৰু দোষ লিখা। তো ইয়াৰ উত্তৰটো হৈছে গুণটো লিখিছোঁ আগতে। ভাৰতীয় আইনৰ প্ৰণয়নৰ অংশগ্ৰহণ সুযোগ দিলে। তাৰপিছত প্ৰাদেশিক চৰকাৰক নিজা আইন প্ৰণয়ন ক্ষমতা দিলে। দোষটো হৈছে ভাইচৰয়ৰ হাতত চূড়ান্ত আৰু অবাধ ক্ষমতা থাকিল। 2 নম্বৰটো হৈছে পৰিষদত নিৰ্বাচিত জনপ্ৰতিনিধি কোনো ব্যৱস্থা নাছিল। 9 নম্বৰ প্ৰশ্ন সুধিছে ইংৰাজৰ সময়ত স্থানীয় স্থায়িত্ব শাসনৰ জৰিয়তে হোৱা পৰিৱৰ্তনসমূহ আলোচনা কৰা। উত্তৰ হ'ব লৰ্ড লিটনৰ দিনত পৌৰসভা আৰু লোকেল বৰ্ডসমূহ গঠন কৰা হৈছিল। ইয়াৰ জৰিয়তে ভাৰতীয়সকলে স্থানীয় প্ৰশাসনৰ ৰাস্তা ঘাট নিৰ্মাণ আৰু স্বাস্থ্য আদি পৰিচালনা কৰাৰ ক্ষমতা লাভ কৰিছিল। মই আশা কৰিছোঁ আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে। তো বলক নেক্সট কুৱেশ্যনটো পঢ়োঁ। অসামৰিক সেৱাত কেনেকৈ ভাৰতীয়সকলৰ অন্তৰ্ভুক্ত হৈছিল এই সেৱাৰ বিকাল সম্পৰ্কে আলোচনা কৰা। উত্তৰ হৈছে 1853 চনত আইনৰ অনুসৰি প্ৰতিযোগিতামূলক পৰীক্ষাৰ যোগেদি ভাৰতীয়সকলক অসামৰিক সেৱাত অন্তৰ্ভুক্ত হ'ব পাৰিছিল। পিছলৈ লৰ্ড কৰ্ণৱালিছৰ আৰু লৰ্ড মেকেলে এই সেৱাৰ নীতি নিয়ম আৰু পৰিসৰ অধিক সুসংগঠিত কৰি আধুনিক ৰূপ দিছিল। 11 নম্বৰ প্ৰশ্ন হৈছে ব্ৰিটিছ অধীনৰ ভাৰত আৰু স্বাধীন ভাৰতৰ অসামৰিক লোকসেৱা সম্পৰ্কে 3টা পাৰ্থক্য উল্লেখ কৰা। ব্ৰিটিছ যুগল ই সাম্ৰাজ্যবাদী স্বাৰ্থ ৰক্ষাৰ বাবে আছিল, আনহাতে স্বাধীন ভাৰতত ই জনকল্যাণমুখী। ব্ৰিটিছ যুগৰ পৰীক্ষা কেৱল লণ্ডনত হৈছিল। এতিয়া ভাৰতত যেনে UPSC এইবিলাক এক্সাম হয়। 3 নম্বৰ পইণ্টত দিছে ব্ৰিটিছ সেৱাৰ ইউৰোপীয় আধিপত্য আছিল, বৰ্তমান ই সম্পূৰ্ণৰূপে ভাৰতীয় নাগৰিক দ্বাৰা পৰিচালিত হয়।